নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে মই স্বাগতম জনাইছো আৰু আজি এটা বেলেগ পৰিৱেশৰ মাজলৈ মই আপোনালোকক লৈ যাবলৈ বিচাৰিছো অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ বুলি এটা বিভাগ আছে যেটো বিভাগৰ অন্তৰ্গত সংহত শিশু উন্নয়ন প্ৰকল্প আঁচনিৰ অধীনত যিসমূহ অংগনবাদী কেন্দ্ৰ আছে আৰু সেই অংগনবাদী কেন্দ্ৰ বুলি ক'লে সচৰাচৰ আমাৰ যিখিনি মানুহখিনিয়ে প্ৰায় এটা অৱহেলাৰ দৃষ্টিৰে চায় গতিকে আজি মই সেই অৱহেলাখিনিক মানে নস্যাৎ কৰি যে অংগনবাদী কেন্দ্ৰ বুলি ক'লে আজিৰ তাৰিখত যেনেকুৱা এটা গুৰুত্বপূৰ্ণ তেওঁলোকে ভূমিকা অৱলম্বন কৰি আছে সেই আটাইখিনি বস্তু মই আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি এটা অংগনবাদী কেন্দ্ৰলৈ এটা শিশুক ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছে ষ্টিকৰ আহাৰ তেওঁলোকে যোগান ধৰে সময়ৰ পৰা আদি কৰি একেবাৰে খোৱা টিফিন বক্সলৈকে বা ফ্লাস্কলৈকে যোগান ধৰিছে গতিকে এনেকুৱা সময়ত আপোনালোকৰ শিশুটোকো খুব ধুনীয়াকৈ অংগনবাদী কেন্দ্ৰলৈ পঠিয়াওক আৰু কেন্দ্ৰৰ কৰ্মীয়ে যিখিনি তেওঁলোকৰ সন্মুখত দাঙি ধৰে সৃজনীশীল প্ৰতিভাৰ পৰা আদি কৰি তেওঁলোকে বৌদ্ধিক বিকাশত এক গোটেই কামখিনিত মানে এগৰাকী অংগনবাদী কৰ্মীয়ে সাংঘাতিক ধৰণে ভূমিকা অৱলম্বন কৰে তেওঁলোকে নীৰৱে এই গোটেই কামখিনি কৰি আছে গতিকে আজি মই আপোনালোকক এনেকুৱা এটা পৰিৱেশৰ মাজলৈ লৈ যাম যিটো পৰিৱেশৰ লগত আপোনালোকে একাত্ম হ'বলৈ যত্ন কৰিব আৰু প্ৰগত যিটো পোষণ মেলা সেই পোষণ মেলাৰ আজি এটা দিন আৰু সেই দিনটোত তেওঁলোকে খাদ্য মেলা অনুষ্ঠিত কৰিছে আৰু ইয়ালৈ আহিছে আমাৰ ধনশিৰি মহকুমাধিপতি দিনচেংফা বৰুৱা বাইদেউ তেওঁ আমাৰ এই গোটেই ধনশিৰি মহকুমাক এক বলিষ্ঠ নেতৃত্ব দি খুব ধুনীয়াকৈ গোটেই মানুহখিনিৰ সৈতে একাত্ম হ'বলৈ যত্ন কৰিছে আৰু তেওঁ আজি আছে এই মানুহখিনিৰ লগত মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু এগৰাকী অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ যি ভূমিকা সেই গোটেই বস্তুখিনি মই আজি আপোনালোকক দেখুৱাম এটা শিশুৰ জন্মৰ আগৰ পৰা অৰ্থাৎ গৰ্ভাৱস্থাৰ পৰা এটা শিশু ডাঙৰ হোৱাত লালন হোৱাত মানে কেনেকুৱা ধৰণে তেওঁলোকৰ অৰিহণা আগবঢ়ায় এই আটাইখিনি বস্তু মই আজি আপোনালোকক দেখুৱাম আৰু এয়া হৈছে 1 নং 12 ঘৰীয়াৰ অংগনবাদী কেন্দ্ৰ আৰু ইয়ালৈ আহিছে আজি ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা বাইদেউ আৰু তেখেতক এয়া আদৰণি জনোৱাৰ মুহূৰ্ত আমি 1 নং 12 ঘৰীয়াত এয়া খাদ্য মেলা হৈছে পোষণ মাহ উপলক্ষে খাদ্য মেলা যিটো পাতিছে তাত আমি আজি আহি অংশগ্ৰহণ কৰিবলৈ মোক ইয়াত আমন্ত্ৰণ জনাইছিলে আৰু সঁচাকৈ খাদ্যৰ কথা ক'লে এনেও ভালেই লাগে এই খাদ্য মেলাৰ ইমান ধুনীয়া তেওঁলোকে ইয়াৰ পৰা ইয়াত দেখাইছে মই দেখিছোঁ পিঠা দেখিছোঁ নিমকি এইখিনি আমাৰ নেপালী সম্প্ৰদায়ৰ মালা ৰুটি আৰু তেওঁলোকৰ যিটো তিলৰ চাটনি এইটো ঔটেঙা দি বনাই নেকি লগত এইটো খাবলৈ বহুত ভাল হয় এইটো বনাইছে আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ পিঠা আৰু সিফালে আমাৰ টোপোলা ভাতৰ পৰা আৰম্ভ কৰি মাংস আছে আৰু সৰু মাছো চেৱা ভাত আৰু জলকীয়া হালধি পাতত আৰু এইবোৰ এইটো কিবা হেৰি নেকি চাটনি নেকি কিবা এটা চাটনি অমিতাৰ চাটনি বাইদেউ ইমান ধুনীয়াকে ৰাখিছে নহয় চায়ে ভাল লাগিছে সঁচাকে বাইদেউ মানে বহুত ধুনীয়া লাগিছে আৰু এইখিনি বাইদেউ নিজে বনাইছে নিজৰ হাতেৰে ইমান ধুনীয়া বস্তু বনাইছে বাইদেউ এফালে চাওক এবাৰ এইটো নাৰিকলৰ ফুলাৰ পৰা বনাইছে বাইদেউ চন্দন গুটি নেকি চন্দন গছৰ গুটি চকু বনাই দিছে আৰু এইখিনি বাইদেউ নিজে এইবোৰ পুতলা সৰু তামোলৰ হেৰিৰ পৰা পুতলা বনাইছে আৰু গতিকে এইখিনিৰ পৰা মই এইটো দেখি আৰু এখন বাইদেউ আচলতে প্ৰশংসা পত্ৰও পাইছে 26 জানুৱাৰী 2016 চনত আৰু এইবাৰ এইটো 2019 চনত 26 জানুৱাৰী বাইদেউ পাইছে এইটো কণী খোলাই পেলাই দিয়া আমাৰ শনিবাৰে কণী খোৱা হয় গতিকে তাৰ দিনটো আমি সদব্যৱহাৰ কৰিছো আৰু এইখিনি বাইদেউ নিজে আঁকি এইবোৰ সৰু ল'ৰা ছোৱালীক শিকাই আছে আমাৰ যিখিনি অংগনবাদীৰ ছাত্ৰ ছাত্ৰীসকলক এনেকৈ এইটো নিগনি কেনেকৈ বনাব লাগে আৰু ঊলৰ কাম কৰা হয় সেইবোৰ ঊলৰ কাম মাকক শিকোৱা হয় সেইবোৰ টুপি সেইবোৰ পেলনীয়া মোজাৰ পৰা বনোৱা হৈছে পেলনীয়া বস্তুৰ পৰা কেনেকৈ মানে ইমান ধুনীয়া এটা মানে শিল্পী মনোভাৱ আছে বাইদেউ খুব ধুনীয়াকৈ বনাইছে সঁচাকৈ ভাল লাগিছে আমি আমাৰ এইটো মানে সঞ্চয় আমি এইটো আটাইতকৈ জৰুৰী এইটো সঞ্চয় আমাৰ মানে ল'ৰা ছোৱালী ক্ৰিয়েটিভ মানে সেইটো মানে এনেধৰণে মানে হেৰি আকৰ্ষণ কৰিব পাৰি সৃজনীমূলক আৰু এই গোটেই বস্তুখিনি আৰু সচৰাচৰ আমি অংগনবাদী কৰ্মী বুলি ক'লে বা এই বিভাগটোৰ প্ৰতি প্ৰায় অনীহা মানে মানুহখিনি এটা অনীহা থাকে এই অনীহাখিনিক নস্যাৎ কৰক আৰু আপোনাৰ শিশুটোকো অংগনবাদী কেন্দ্ৰলৈ পঠিয়াওক আৰু এই সৃজনীশীল যিখিনি মনোভাৱ এই মনোভাৱখিনিৰ সৈতে একাত্ম কৰিবলৈ যত্ন কৰক এই বস্তুখিনিৰ লগত আচলতে লগ লগাবলৈ যত্ন কৰক আপোনাৰ শিশুটোকো মানে শিশুবোৰো এনেকুৱা হওক আমি সেইটোৱে বিচাৰিছো বহুত এনেকুৱা অসমত বহুত আছে যিখিনি নেকি প্ৰজেক্টৰ ব্যৱস্থা কৰা হৈছে ইয়াত আজিলৈকে সেই ব্যৱস্থাটো পোৱা নাই যদিও আশা কৰিছো যাতে খুব সোনকালে এই কেন্দ্ৰটোত এনেকুৱা এটা ব্যৱস্থা হওক ইয়াত মুঠ স্কুললৈ অহা ল'ৰা ছোৱালী আছে 48টা গতিকে 48টা ল'ৰা ছোৱালী থকা এখন স্কুলত এনেকুৱা এটা সুবিধা পাব লাগে আৰু মই আপোনালোকক দেখুৱাইছো যে এই যিটো কেন্দ্ৰ এই কেন্দ্ৰটোত আচলতে 48টা ল'ৰা ছোৱালী নোজোৰে গতিকে এইটো এটা আছে
এই তাত গৈ পিনি মানে ল'ৰা ছোৱালীখিনিক তাত ৰখা হয় আৰু তাতে গোটেই বস্তুখিনি কৰা হয় আৰু সেই স্কুলটো যদি কেনেবাকৈ বন্ধ হৈ যায় তেন্তে এই গোটেই ল'ৰা ছোৱালীখিনি কিন্তু বাহিৰতে থাকিব লাগিব। গতিকে গোটেই কামখিনিৰ ওপৰত চৰকাৰে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক যাতে এই শিশুসকল তেওঁলোকৰ যিখিনি অধিকাৰ এই অধিকাৰখিনিৰ পৰা বঞ্চিত নহওক আমি তাৰে কামনা কৰিছোঁ। আৰু মই পুনৰ কৈছোঁ যে অংগনবাদী কেন্দ্ৰ বুলি ক'লে যিটো অনীহা থাকে সেই অনীহাখিনি নাইকিয়া কৰক। আপোনাৰ শিশুটোক অংগনবাদী কেন্দ্ৰলৈ পঠিয়াওক। তেওঁলোকে অহৰহ কষ্ট কৰিছে আৰু আপুনি যদি অংগনবাদী কৰ্মী এগৰাকীৰ ওচৰলৈ যদি যায় তেন্তে সেই কৰ্মীগৰাকী আপোনাক তেওঁলোকৰ এৰিয়া যিটো সেই এৰিয়াটোৰ গোটেই তথ্যখিনি আপোনালোকক দিব পাৰিব। গৰ্ভৱতী মহিলা কিমান আছে, প্ৰসূতি মাতৃ কেইগৰাকী আছে, বা 0 পৰা 3 বছৰৰ শিশু কিমান আছে, বা কিশোৰীৰ পৰা আদি কৰি এই গোটেই কামখিনি এগৰাকী অংগনবাদী কেন্দ্ৰৰ কৰ্মীক দিয়া হৈছে। গতিকে এই গোটেই কামখিনি সামৰি দিছে যদিও তেওঁলোকক আচলতে এইটো কথা দুখেৰে কৈছোঁ যে তেওঁলোকৰ প্ৰাপ্য মানে তেওঁলোকে যিমানখিনি কাম কৰে সেই কামৰ অনুসৰি তেওঁলোকক দৰমহাটো খুব কম দৰমহাই তেওঁলোকে সাংঘাতিক এইখিনি কাম কৰি আছে। তেওঁলোকে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, সেই দেশৰ ভৱিষ্যতখিনিক গঢ়াৰ তেওঁলোকে মানে 0ৰ পৰা গঢ়িবলৈ চেষ্টা কৰি আছে। গতিকে এই মানুহখিনিৰ প্ৰতি চকু দিয়ক, দায়বদ্ধ হওক, খিনিক সন্মান কৰিবলৈ শিকক, এই কৰ্মীসকলক তেওঁলোকৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্য দিবলৈ শিকক। আৰু এইবোৰতো গোটেইখন বস্তুৱে বস্তু হৈ আছে দেই। এটা শিশুৰ উচ্চাৰণৰ পৰা আদি কৰি এই গোটেইখিনিত যাতে তেওঁলোকৰ স্মৃতি শক্তি বা ভংগীমাত তেওঁলোকৰ গোটেই বস্তুখিনি শিকোৱা হয়, যাতে তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি হয়, যাতে সেই ভংগীমা অনুসৰি তেওঁলোকে গোটেই বস্তুখিনি আয়ত্ত কৰিবলৈ যত্ন কৰে। গতিকে সেইকাৰণে এগৰাকী অংগনবাদী কৰ্মীয়ে ভংগীমাৰ সহায়ত এটা শিশুক তেওঁলোকৰ যিখিনি সৃজনশীল প্ৰতিভা বা তেওঁলোকৰ যিখিনি শিক্ষা দিয়া হয় সেই শিক্ষাখিনিক ভংগীমাৰ জৰিয়তে তেওঁলোকক আয়ত্ত কৰিবলৈ দিয়া হয়। আৰু এই গোটেই মানে যিখিনি কবিতা হওক বা যিখিনি গান হওক বা যিখিনি তেওঁলোকৰ এতিয়া বিয়ানাম গাই আছে, গোটেইখিনিত এটা এটা অৰ্থ থাকে। মানে কেনেকুৱাকৈ এটা শিশু ডাঙৰ কৰিব পৰা যায়, এটা শিশু পুষ্টিকৰ আহাৰত কি কি থাকে, বা এগৰাকী মাতৃয়ে এটা শিশুক কেনেধৰণে আগবঢ়াই লৈ যাব লাগে, এই আটাইখিনি এটা শিশুক দিবলৈ যত্ন কৰে। বিয়ানামৰ জৰিয়তে মাতৃসকলক সজাগ কৰাৰ চেষ্টা কৰা হৈছে। আৰু এনেই নৰ্মেলি কথা ক'লে মানে আমি শুনি কৰি ইমান ভাল নাপাওঁতো, আৰু সেইকাৰণে মানে এইটো এটা টিপছ মানে মানুহক আকৰ্ষিত কৰাৰ, যাতে মানুহে গোটেই বস্তুখিনি শুনে। অংগনবাদী কেন্দ্ৰৰ অন্তৰ্গত এই গোটেই বস্তুখিনি মানে এটা অংগনবাদী কেন্দ্ৰত শিশুক মানে অন্নপ্ৰাশনো কৰা হয় এগৰাকী মাতৃক। নহ'লে ধৰক ঘৰত অন্নপ্ৰাশন পাতিম বুলি বহুত শিশু ছমাহ হৈ যোৱাৰ পিছতো মানে নোখোৱাকৈ থাকে। গতিকে যাতে সেইখিনিৰ পৰা বিৰত থাকিব লগা নহয়, সেইকাৰণে মানে স্কুলতে পাতি এই নিয়মখিনি কৰি দিয়া হয়, যাতে শিশুটি পুষ্টিকৰ খাদ্যৰ পৰা মানে বিৰত নহওক। মানে কি খাইছে মিঠাই